सरासरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः, गुरवे नमः।
জন্ম লৈ মানৱ যুগত দুষ্ট দমন আৰু সন্তক পালন ধৰাধামত স্থাপিত এইবাৰ দেখিব লগতে বন্ধুত্বৰ অতুলনীয় আমাৰ এই মহাভক্ত বৃক্ষ দামোদৰ নামে খ্যাত পূজামাৰী আমাৰ নাম জপে নিৰঞ্জন অচিৰেই তেওঁৰ সৈতে আমাৰ ঘটিব সাক্ষাৎ আমি হাতে বৈষ্ণৱ দুখ কৰি জয় আৰু বিজয়ে তিনি কল্পৰ বাবে মৰ্ত্যত বিষ্ণু পৰিণীতে জন্ম লাভ কৰিছে প্ৰথম জন্ম তেওঁলোকে জন্ম লাভ কৰিছিল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আমি নৃসিংহ আৰু পৰাশ অৱতাৰত তেওঁলোকক নিৰ্মাণ কৰি দ্বিতীয় জন্ম হিচাপে সত্যযুগত তেওঁলোকে জন্ম লাভ কৰিছিল ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে আমিও ৰাম অৱতাৰত তেওঁলোকক সন্মুখ সমৰত নিৰ্মাণ কৰিছিল সেই জন্ম হিচাপে বৰ্তমান দাসৰ যুগত জন্ম লাভ কৰিছে শিশুপাল আৰু যন্ত্ৰবক্ৰ ৰূপে এইবাৰ তেওঁলোকক নিৰ্মাণ কৰি আমি স্বৰ্গত সামৰিব লাগিব এবেটাও আমি নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ
অদ্ভুত লাগে না বিমুখ কম কল্পনা করি তবই মানবী জন্মলা কৰি অন্ধকার শূন্য কৰিছিলা তুমি মাতৃৰ হইল খবর বলা না না দিদা করে তুমি জগতৰ জাল গৰ্ত ৰূপে বলা কৰিছিল এই নিখিল নারদ তোমার পরিবার করা কে তোমার শ্রী সঙ্গরে জনাইছো মই অবশ্য এবে যাও প্রভু দর্শনৰ দ্বাৰকা এ তোমার
প্রাণর দেবতা কৃষ্ণ চরণ চিন্তি আছিল কি গোপাল জরাখণ্ডৰ দৰে ৰাজেন্দ্ৰ মণ্ডলী পৰিহাৰ ভাতৃমূল ৰূপমূল্যৰ প্রাণর দেবতা যোজনা স্বামীৰূপে কৰিলোঁ মহাপুকে পতাইছোঁ জীৱনে সঁচাকৈ ধন্য মই আজি সাধ্য ভক্তৰ দুৰ্দশা দেখি মই যেন একেবাৰে অস্থিৰ হৈ পৰিছোঁ ভাগি পাতি প্ৰথম মহাভক্ত যাৰ বাবে হাহাকাৰ কৰিছে অন্তৰ প্ৰভুজনাৰ্দন সুদামা নামে ব্ৰাহ্মণ মহাভক্ত বাল্যবন্ধু তেওঁৰ বাবে মোৰ অন্তৰাত্মাই ব্যাকুল কৰি উঠিছে অতদিনে তেওঁৰ ওপৰত আপোনাৰ কিবা দৃষ্টি কিয় কৰা নাই সুদামাই যে তেওঁৰ ওপৰত ক্ৰিয়া কৰিবলৈ মোক অকণো সুযোগেই দিয়া নাই যদি এবাৰতে তেওঁ দুখ নিবাৰণৰ বাবে মোক মাতিলেহেঁতেন নিশ্চয় উদ্ধাৰ কৰিব মই কিন্তু একো বুজিব পৰা নাই সুদামা নহয় কোনো সাধাৰণ মানৱ তেওঁ সদায় মোক জপে যদিও কোনোদিন কৰা নাই কাকো নললো আপোনাৰ পৰমৃত আপোনাৰ কি পৰমৃত লগ পাব লাগে মনে মনে তোমাৰ ইচ্ছা অতি শীঘ্ৰে পূৰণ তোমাৰ ইচ্ছা পূৰাবলৈ মই প্ৰস্তুত আছো বুজিছো না আমাৰ ইচ্ছা তোমালোকে আৰু বেছি নাই কৰিব বিচাৰে
করিলে স্বর্গরাজ্যর অমৃতান করি অবরক্ত রবিত যুগ রাখিব পরাণয় আমি দেবতার বারে বারে দৈত্য দানবর হাতক পরাস্ত হয়ে অনেক লাঞ্ছনা বঞ্চনা ভুগিত আমি দেবতা সমাজ দেবতা ইয় এনে দুর্বল চিন্তা দিছে দুঃখৰ পাছত ভূত আহে নিয়ম অন্ধাৰৰ পাছত পোহৰ অৱশ্যে বৰ্তমানতো আমি সুখতেই আছো আৰু দেৱৰাজ স্থিতি লয়াৰ গৰাকী যিজন কি জানা ৰক্ষাৰ কৰোণা আমাৰ ওচৰত আৰু দেৱৰাজ তেনে স্থলত কোনে কৰিব পাৰে অপকাৰ এই দেৱ সমাজত দেৱৰাজ অৰুণ দেৱে অচিত কথাকে কৈছে ৰুদ্ৰৰ মংগল কাৰ্তিকময় দেৱ যেতিয়াই প্ৰয়োজন হয় কয়াৰ ধুমহামাই দিনময় যুদ্ধগান উচিত কৰিছে কতবার দৈত্য দানবে রুদ্রমূর্তি ধরি পরাজিত কতবার আত্মগোপন লৈ ফুৰিছিলো আমি অনাই বনাই বিস্তারিত বিদেব রাখি ভন্ত হই বারে বারে দেবতার পর্বত ঘটাইছে জ্ঞাতা ভবিষ্যতৰ চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ কথাই চিন্তা কৰা উচিত মই ভাবো আজি অমৰাৱতীৰ চৌদিশে দেখো মাথো আনন্দৰ কি যদিও বা দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত তথাপিও অসুৰৰ ক্ষণস্থায়ী বিজয়ে কৰা নাই কোনো আৰে দেৱতা মিছাতে নহ'ব দেৱতা তোমালোকৰ বহুত বাণী আনন্দিত কিন্তু মোৰ মন এতিয়াও নহয় উজ্জ্বল দেৱৰাজ যদি আপোনাৰ ঘৰত ধৈৰ্য সংশয় ভাৱ ধৈৰ্য উপস্থিয়ে তেন্তে অৰুণক নিবেদন অনুমতি প্ৰদান কৰে দেৱৰাজ আনন্দ মনেৰে কৰিছো দেৱৰাজ সমগ্ৰ দেৱতা মণ্ডলে হৰি একত্ৰিত কৰোৱে বিষ্ণু যজ্ঞ লাগিছে এই যজ্ঞ সমাপন হয়ে এই আপোনাৰ বিৰুদ্ধত কোনো অপায় অমংগলৰ সৃষ্টি থাকিব দেৱৰাজ অন্ধকারটি উচিত পরামর্শ করিলা পড়া অতি বিষ্ণু যজ্ঞ লাগিল কিন্তু সদা অষ্টম থাকিবা শত্ৰুৰ প্ৰত্যুত্তৰৰ দেৱৰাজ তাৰ বাবে কোনো চিন্তিত নহয় যিহেতু শত্ৰু আহে এই অমৰাৱতীৰ দিশে তাক জ্ঞান উচিত অজয় গুৰু কাৰ্তিক কাল সেনাপতি বৰুণ জন আদি মহাবীৰ থাকোঁতে মোৰ চিন্তাৰ কোনো প্ৰয়োজন নাই দেৱৰাজ আজিৰ সভা আমি ইমানতে সমাপ্ত কৰোঁ Ra 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 ra
উত্তেজনা জলের প্রতি কুধরণ সরকার করিব খুঁজে সমগ্র বিশ্ব এই বিশ্বের নমন প্রণবী হংকর খংমুখর কৃষ্ণ প্রচলিত বীর খংমুখর জীবিত প্রায় মূর্তি সত্যরা পরে যদি আদেশ করি এই মুহূর্ততে খালি করি পাঠ করি আপনার শরণ অর্পণ করি এই হাল গল্পে কিন্তু আমার এক অস্ত্র আছে তার তো করিলে পরাস্ত প্রতি যুদ্ধে আমি অতি সতর্কতায় বলে সেনাপতি সকল থাকিলে সত্য এই কৃষ্ণ এই দুরন্ত রাস্তা শূন্য হলো সত্য কৃষ্ণ সত্যবতী সেনাপতি বল বুদ্ধি আর বিচক্ষণতার আপনার সমতুল্য নাই পুরুষম জরাসন্ধ শিশুপাল আর দন্তমুক্ত আদি দিবসগুলোর সহিতে একত্রিত হইতে যদি এই আক্রমণকার জনগণ প্রসাদ করিব এই করিয়া তোমার কথা স্বীকার নগর সেনাপতি যারা বন্ধর হয়ে অত্যাস্ত্রমান হয়ে কৃষ্ণই আশ্রয় লইছিল মধুর রাজ্যের প্রজাঘাত করেছে এই খান বরুসর ফসাদ একদম পৃথিবীর মূর্খ আগুন আর সরকার খাই কপাতি আমাদের কিন্তু অনেক খুলবি আমার করে দেবতা দেবতা সালনারে অমৃত খান করে রবি অনন্ত রবিতে উৎসাহন তেলোক এই হতো বৃন্দাবনী পরিভাব পুত্র রচনা করে আমার বড় চিন্তা করা কৃষ্ণ আর দেবতার নির্মূল হৃদয় চিন্তা করেছে অধুর তপস্যারে তুষ্ট করে দেবক ভূপতি লম্বই কৃষ্ণ জয়র্গ লম্বই কৃষ্ণ দেবতা বিদায়িত করে ঈশ্বর গ্রহণ করা আর রুক্মিণী করে মোর জীবন সঙ্গিনী
কৰিবৰ বাবে নাই তেনে পৰিস্থিতি কোন আনন্দ মনে থাকিব পাৰিব নাই কোন আনন্দ মনে থাকিব পাৰে আপনার কৃষ্ণ আমার মহিষীর পাতি মাত্র আমার নিবারণ করে আমার ভবিষ্যতের চিন্তায় মন বিব্রত করে ফেলায় আনন্দ করে থাকিব পাৰিম আনন্দ করে থাকিব পাৰিম ক্ষান্ত হোৱা এয়া সকলো প্ৰভুৰ ইচ্ছা এয়া সকলো প্ৰভুৰ ইচ্ছা তাৰ বাবে কৃষ্ণ কিবা দুখ নিদিব কৃষ্ণ কিবা মই গান দুখ নিদিব ভাগ্যৰ ফতে কোনেও যুঁজ কৰিব নোৱাৰে অবিস্তাৰ নহয় পূৰ্ব জন্মৰ পাপৰ ফল ভোগ কৰিছোঁ এই জনমত তাৰপিছত কৃষ্ণ জীৱনৰ কোনো দুখ নাই ভাগ্য এয়া ভাগ্য এনে ভাগ্য মই কাহানিও কল্পনা কৰা নাছিলো এনে জীৱন মই কাহানিও কল্পনা কৰা